চেনেল। আজি আমি আলোচনা কৰিম ক্লাছ 2 পাৰ্ট 4। প্ৰথম প্ৰশ্ন, গাইজনী ক'ৰ পৰা আহিল? পথাৰৰ পৰা আহিল। দ্বিতীয় প্ৰশ্ন, গাইজনীৰ কি দুটা কি আছে? গাইজনীৰ দুটা শিং আছে। গাখীৰৰ পৰা কি কি বস্তু তৈয়াৰ কৰিব পাৰি? ঘিউ, মাখন আৰু চানা। আইতাই কি বনায়? আইতাই পায়স বনায়। দীৰ্ঘিকাৰ যোগ কৰিব কৈছে, দীৰ্ঘিকাৰ যোগ কৰি দেখুওৱা হৈছে। 3 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ খাইলখা শুদ্ধকৈ মই বহাই দিয়া হৈছে, চাই ল'ব পাৰিবা। মিল থকা শব্দৰ পিছৰ প্ৰশ্ন কাষতে মই লিখি দেখুওৱা হৈছে। 5 নম্বৰ মৌখিক প্ৰশ্ন, গাই গৰুৱে আমাক কি দিয়ে? গাখীৰ। খ প্ৰশ্ন, ছাগলীয়ে আমাক কি দিয়ে? উত্তৰ, গাখীৰ। কুকুৰা হাঁহে কি পাৰে? কণী। বগলী দেখিছানে? হয়, দেখিছোঁ। মেকুৰী কি খাই ভাল পায় জানানে? উত্তৰ, গাখীৰ আৰু মাছ। আজিলৈ ইমানেই।